চাহ আনি ইয়াতে ৰখি আছো আমি। এইটো আমাৰ খুৰীমা হয়, চাহ খাব ৰখি আছে, দিম বুলি কিন্তু মই নিদিওঁ। এই চাহখিনি ৰখি আছো। এইকেইটা ধান কাটি আছে। এইটো আমাৰ খালপাৰ। ইয়াতে এইকেইটা ছাগল আছে, এই ৰাঙালেও ৰুইছো। আমি ৰোৱা নাই বাৰু। আমি চাহ আনছো গাইজ। এয়া আমাৰ আঘোণৰ পথাৰ, আঘোণ মানে এইটো আমাৰ খুৰীমা। এইটো ছাগল। পটা ঠাণ্ডা হৈ যাব নহ'লি। এইটো আমাৰ মেইন ৰাস্তাটো, আৰু এইটো আমাৰ ঘৰটো। এই হেৰি আমাৰ ঘৰটো আছে। পটা সেইকেইটাও আমাৰ ঘৰৰে ধান কাটি আছে তাতে। এইকেইটা ধৰবা নোৱাৰি যা কালো নাই। আৰু এইকেইটা আমাৰ তাতে আজি যাই নাপয় কিজানি না ৰাস্তা কাষত। ইপিনে নাহা দেখোন, নহ'লে কিন্তু খাই পেলাম মই। ঐ ধানৰ মাজে মাজে যাই আছো। এইখানে আমাৰ পথাৰ। গাইজ এইবাৰ আমি আহিছো ভাত দিবা। এইবাৰ মই একলাই অহা নাই, এইবাৰ আমাৰ মায়ে আহিছো। তাৰ মই একলাই আনবা গাইছে মাংস। এইটো কপিল দাদাই আমাৰ ধান চাবা আহিছে। তাহাঁত ধান সেই পকা নাই, আৰু তাহাঁত ধান এই মাহান পৰি আছে। তাহাঁত ধান কায়ো নাকাটে। এই কি মাংস, এই মাংস ভালকে দে হেৰি গোটেইখিনি। আৰু এই দালি আৰু ভাত কত দেখি ভাত আৰু দে দেখে দি